Hey there. Subscribe to my channel. And also press this bell icon. So you never... কি তোর রোল নম্বর কইছি কি কইলি তোর রোল নম্বর হেল্ল' ফ্ৰেণ্ডছ যিসকল আমাৰ চেনেলত নতুনকৈ আহিছে এনেকৈ ছাবস্ক্ৰাইব কৰক আমাৰ MS মিউজিক ক্লাব চেনেলটি ধন্যবাদ কি বাবা পরীক্ষা তো কেন হল তো এইবারও ফেল করছি ও তো এইবারও ফেল করলি আর জবারও ফেল করলি তারে আগরবারও ফেল করলি গতিকে তো বারে বারে ফেল করিয়া থাকবি নাকি এইবার আর তো লাস্ট চান্স এইবার তোক পরীক্ষা দিবা দিম তার যদি তই ফেল কৰা তেনেহলে তোক মই চাহ দোকানত বন্ধা থম তাত বাহিৰে মোৰ বেলেগ উপায় নাই মই কি কৈ আছো জানছা না নাই যা তই ঘৰত যা ফেল নকৰব আপনি তাক মৰম কৰি কৰি মাথাৰ ওপৰত উঠাই লৈছি মই কিবা কব গলি চুপ থাক বুলি কয় এতিয়া ভালে হৈছে এ বাপরে বাপ যাওয়ে যা পেক পেক নকরবি নকরা যদি বাপ ফুটেনি পার্টনার ও পার্টনার জলদি আয় আজি পরীক্ষা রেজাল্ট দিব যাবা লাগে তাড়াতাড়ি ও পার্টনার তো আইছা ও ও মাই মাই ওই ও দেউতাক মাত আজি পরীক্ষা রেজাল্ট দিব তাড়াতাড়ি যাবা লাগে কতে মাই অলপ সোনকালে আসুন বল তাড়াতাড়ি যাবা লাগে ও ৰি শুনছি না অ এই লৰা তুবলে ৰিজাল্ট দিব হাকছন অলপ আশীৰ্বাদ দিও বাবা পরীক্ষা রেজাল্ট দিব নেকি আজি যা বাবা যা 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 সোনকালে যা যা ও বাবা তুমিও যাবা ঠিক আছে আজ তো যাও ও ভাই যাও তোয়ে জলদি বা শুনছুন হয় 50 টকা লৈ যা যাও এইবাৰ যি পৰীক্ষা কি হ'ব ভগৱানে জানে এ যা 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 জি করে করব ভালে হবো যা 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 ভাত দিগে বল বল ভাত দিবা লাগে যাও খাও কি মতে ভকতি অকৰি মই তোমাক হৰি 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 মই মোহৰমতি আৰু নাজানো তাৰ উপায় এ মহাবলবন্ত এ দুৰ্বাসনা ঘৰ হৰি 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 আমাকতে জিয়া ও দূৰ হয় নাযাইবা তোৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে ও লুকায়ছ দেখা নেদা লুকায়ছ দেখা নেদা মণি কুটৰ ভিতৰে শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে কি কৰি আছে আজি তাৰ মানে ল'ৰাটোৰ পৰীক্ষা ৰিজাল্ট দিব তাকে ভাবি বহি আছো ইয়াতে ও সেই ফুটিতে বহি আছে খুৰা আপনি যি লৰাক পঢ়াই আছে শুনি বহুত ভাল লাগছে বাৰু আশীৰ্বাদ অলপ দিবা আৰু তেনেহ'লে আমি যাওঁ তই জ্বলি নাযায় কানু হাৰাম জাদা হাৰাম জাদা খুৰা ও খুৰা বহা 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 বাবা পৰীক্ষাৰ ৰিজাল্ট দিছি খুৰা পৰীক্ষা ৰিজাল্ট পিছে তোৰ পৰীক্ষাৰ ৰিজাল্ট কেনে হ'ল ভাল হৈছে খুৰা এবাৰ ভাল হৈছে তোৰ পিছে ৰ'ল ন কিমান মোৰ উলাং খুৰা 100 হৈ গৈছে এবাৰ ভালে হৈছে দে ভালে হৈছে মায়ে বাপে যি শিকাইছি পঢ়াইছি মায়ে বাপেৰ কপালে ভাল খুৰা মই যাওঁ এতিয়া যা বাপা যা 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 ঘৰত খবৰটো দিকে যা মোৰ কাৰণে অলপ আশীৰ্বাদ কৰিব কৈছো যা বাপা আগন্তক লাগি ভালকে পঢ়িবি যাওঁ খুৰা যা
নমস্কাৰ খুৰা নমস্কাৰ পিছে বাহ পিছে তোমাৰ পৰীক্ষাৰ খবৰ কেনে পৰীক্ষা ভাল হৈছে খুৰা ভাল লাগিল পিছত মানে ৰোল নম্বৰ কিমান খুৰা মোৰ ৰোল নম্বৰ 180 শুনি বৰ ভাল লাগিল মায়ে বেপীৰ কপালখানে ভাল পিছে ভালদৰে পঢ়া শুনা কৰিবা ঠিক আছে খুৰা যাওঁতে যোৱা নমস্কাৰ খুৰা নমস্কাৰ বহা পিছে তোমাৰ খবৰ কি খবৰ খুৰা ভাল পৰীক্ষাত পাছ কৰিলোঁ মই পাছ কৰিলা পিছে তোমাৰ ৰোল ন কিমান মোৰ ৰোল নম্বৰ খুৰা 280 280 হয় খুৰা বাপৰে বাপ 280 পিছে তোমালোকৰ কপাল ভাল কিন্তু মোৰ বা ল'ৰাটোৱে কি ডাল কৰি থৈ দিছে মই কিন্তু ক'ব পৰা নাই ঠিক আছে খুৰা মই আজি আহোঁ আশীৰ্বাদ কৰোঁ যা বাপা ভালকে পঢ়িবি দেই ঠিক আছে এই ভিগু চলি খাবা নাপায় 3 দিনৰ মূৰত এসাঁজ খাই সি 280 পায় বাপৰে বাপ কম কথা হৈছে পিছে মোট ডালে বা কি কৰি থৈ দিছে ভগৱানেহে জানে আহি লওক মোৰ ল'ৰাটোৰ বা কি হয় আহি লওকচোন কি কৰে চাই লওঁ দেউতা ইয়াতে বহি আছ তই বাপা তোকে ৰখি আছো তই আহিলি ঘৰত যাম বুলি ভাবছো আৰু মোক ৰখি আছা তোৰ পৰীক্ষা ৰিজাল্ট কেনে হৈছে বাপা দেউতা ভাল হৈছে ভাল নহব কিয়া আৰে চলি কাৰ চলিতো মোৰ মোৰ ল'ৰাই পাছ নকৰি হাগ্ৰাম তাগ্ৰামত চলি পাছ কৰিব মোৰ চলি কম বস্তু নাই আৰে অংকৰ আমাৰ বেলেগ বস্তু আছে তোৰ ৰোল নম্বৰ কিমান হৈছে 1 হৈছে দেউতা কি ভালকে কও 1 হৈছে দেউতা ৰাম ভালকে কও ভালকে কৈছো মোৰ ৰোল 1 হৈছে সঁচাকে কও সঁচাই কৈছো দেউতা 1 হৈছে মোৰ ৰোল কি তোৰ ৰোল নম্বৰ হৈছে কি কলি তোৰ ৰোল নম্বৰ মানে ই পৰীক্ষা দিছে আৰু তাৰ লগৰ ল'ৰাবিলাকেও পৰীক্ষা দিছে একজনৰ হৈছে ৰোল নম্বৰ 100 আৰু একজনৰ হৈছে 180 আৰু খাবা নাপাই পেটত গাঁঠি দিব ভাং ভাজি খাবাৰ খলা নাই আৰু তাৰ আপাই পাইছে 280 মোৰ ল'ৰাৰ ৰোল নম্বৰ 1 ৰ'ব আপুনি কি কৈছে বুজি পাইছেনে বুজি পোৱা নাই স্কুলৰ ভিতৰত যিজন ছাত্ৰ ভাল তাৰ ৰোল নম্বৰ 1 হয় আৰু সকলোতকৈ যোনে বেয়া ছাত্ৰ তাৰ ৰোল নম্বৰ বেছি হয় বুজি পাইছে আপুনি কি কৈ আছে আপোনাক ভগৱানে বহুত টকা পইচা দিছে কিন্তু আপোনাৰ অলপ বুদ্ধি নাই আপোনাৰ শিক্ষা নাই সেইকাৰণে আপুনি একো বুজি পোৱা নাই আপোনাৰ ল'ৰাটো ভাল ছাত্ৰ সেইকাৰণে ৰোল নম্বৰ 1 হৈছে বুজি পাইছেনে মই কি কৈ আছো বাপা তই ভাল চলিয়ে এনেই চলি যদি অসমত কেইটামান থাকিল হয় অসমৰ ভাল উন্নতি হ'ল বাপা ভাল চলি দে বাপা ঐ আপুনি বুজি পোৱা নাছিলো পালো আপুনি ল'ৰাটো কেনে মাৰি আছিলে আজিৰ পৰা নামৰো বাপা ঐ মোৰ বাচ্চা ঘৰত